মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ পাঠ 5ৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰশ্ন উত্তৰ। প্ৰাথমিক চিকিৎসাৰ বাকচত কি কি বস্তু ৰাখিব লাগে? উত্তৰ হ'ল প্ৰাথমিক চিকিৎসাৰ বাকচত বিশুদ্ধ কপাহ, বেণ্ডেজ বা চাফা কাপোৰ, গ্লোভছ, থাৰ্মোমিটাৰ, জুলীয়া এণ্টিছেপ্টিক, বীজাণুনাশক মলম আৰু এখন সৰু কেঁচি ৰাখিব লাগে। খ নম্বৰ, আলিবাটত খোজ কাঢ়োঁতে কি কি নিয়ম মানিব লাগে? উত্তৰ, আলিবাটত খোজ কাঢ়োঁতে আমি তলত দিয়া নিয়মবোৰ মানি চলিব লাগে। ক নম্বৰ হ'ল, আলিবাটত সদায় নিজৰ বাওঁহাতে খোজ কাঢ়িব লাগে। মানে আলিবাট যাওঁতে তোমালোকে সদায় নিজৰ বাওঁহাতে খোজ কাঢ়িবা। খ নম্বৰ হ'ল, আলিবাট পাৰ হওঁতে প্ৰয়োজন সাপেক্ষে আগলৈ পাছলৈ সোঁফালে আৰু বাওঁফালে চাই লৈ কোনো ধৰণৰ যান বাহন নাহিলে পাৰ হ'বা। মানে আলিবাট পাৰ হওঁতে তোমালোকে প্ৰয়োজন হ'লে আগলৈ এবাৰ চাবা, পিছলৈ এবাৰ চাবা, সোঁফালে এবাৰ চাবা, বাওঁফালে চাবা, তেতিয়াহে তোমালোকে পাৰ হ'বা। গ নম্বৰ হ'ল, ট্ৰাফিকৰ সংকেত মানিব লাগে। যোগাসন আৰু প্ৰাণায়াম কৰিলে কি হয়? গ নম্বৰ প্ৰশ্নটো হ'ল, যোগাসন আৰু প্ৰাণায়াম কৰিলে কি হয়? উত্তৰ, যোগাসন আৰু প্ৰাণায়াম কৰিলে আমাৰ বহুতো উপকাৰ হয়। যেনে তলত দিয়া হ'ল, আমাৰ শৰীৰ আৰু মন ভালে থাকে। 1 নম্বৰ পইণ্ট হ'ল, আমাৰ শৰীৰ আৰু মন ভালে থাকে। 2 নম্বৰ পইণ্ট হ'ল, যোগাসন আৰু প্ৰাণায়ামে আমাৰ একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে। 3 নম্বৰ পইণ্ট হ'ল, পঢ়া শুনা, খেলা ধূলাত বা যিকোনো কামৰ মনোযোগ বৃদ্ধি হোৱাত সহায় কৰে। এতিয়া ঘ নম্বৰ প্ৰশ্ন, খেলোঁতে কি কি সাৱধানতা লোৱা উচিত? মানে তোমালোকে খেলিলে কি কি সাৱধান হ'ব লাগে? খেলোঁতে তলত দিয়া সাৱধানতা লোৱা উচিত। 1 নম্বৰ পইণ্ট হ'ল, শিল, আইনাৰ টুকুৰা, গজাল আদি পৰি থকা ঠাইত খেলিব নালাগে। মানে শিল বা আইনাৰ টুকুৰা, গজাল চজাল এইবিলাক থকা ঠাইত খেলিব। 2 নম্বৰ পইণ্ট হ'ল, ওখৰা মোখৰা ঠাইত খেলিব নালাগে। মানে আপ ডাউন ঠাইত তোমালোকে খেলিব নালাগে। 3 নম্বৰ পইণ্ট হ'ল, নদীৰ পাৰত, জুইৰ কাষ, পানী পৰি পিছল হোৱা ঠাইত আৰু বেছি হাবি বন থকা ঠাইত খেলিব নালাগে। মানে পানী পৰি পিছল হোৱা ঠাইত, নদীৰ পাৰত, জুইৰ কাষত খেলিব নালাগে। 4 নম্বৰ হ'ল, খেলি থাকোঁতে ইজনে সিজনৰ গালৈ দুখ পাব পৰা কোনো বস্তু দলিয়াব নালাগে। মানে শিলগুটি বা কিবা মাটিৰ চপৰা দলিয়াব নালাগে। খেলোঁতে অযথা ঠেলা হেঁচা কৰিব নালাগে আৰু কেতিয়াও এজনে আনজনক আঘাত কৰিব নালাগে। মানে খেলোঁতে তোমালোকে হেঁচা হেঁচি নকৰিবা বা কোনোবা বস্তু দলিয়াই চলিয়াই নেপেলাবা, আঘাত নকৰিবা। এতিয়া হ'ল, খালী ঠাই পূৰ কৰা। ক, শৰীৰত কম পৰিমাণে পোৱা আঘাত ডেছ, ইয়াত মানে খালী ঠাই আছে, চিকিৎসাৰ দ্বাৰা ভাল কৰিব পাৰি। মানে শৰীৰত কিবা কাটি গ'লে তেনেহ'লে কম পৰিমাণে পোৱা আঘাত, মানে কাটি গ'লে বা মেকুৰীয়ে বা পৰুৱাই কামুৰিলে তেতিয়া প্ৰাথমিক চিকিৎসাৰ দ্বাৰা ভাল কৰিব পাৰি। খ, বেমাৰ আজাৰ হ'লে আমাৰ শৰীৰটো ডেছ হৈ পৰে। মানে বেমাৰ আজাৰ হ'লে আমাৰ শৰীৰটো কি হৈ পৰে? দুৰ্বল হৈ পৰে। গ নম্বৰ খালী ঠাই হ'ল, অকস্মাতে হোৱা দুৰ্ঘটনাই হ'ল ডেছ, মানে ইয়াত খালী ঠাই ডেছ দুৰ্ঘটনা। অকস্মাতে হোৱা দুৰ্ঘটনাই হ'ল আকস্মিক দুৰ্ঘটনা। ঘ, তিতা হাতেৰে বৈদ্যুতিক সৰঞ্জাম, তিতা হাতেৰে, ইয়াত খালী ঠাই আছে আৰু ইয়াত খালী ঠাই চুব নালাগে। মানে তিতা হাতেৰে ডেছ আৰু ডেছ চুব নালাগে। তিতা হাতেৰে বৈদ্যুতিক সৰঞ্জাম আৰু বৈদ্যুতিক চুইচ চুব নালাগে। বৈদ্যুতিক সৰঞ্জাম মানে এই কিবা বিজুলীৰ তাঁৰ চাৰ, এইবিলাক ফেনৰ তাঁৰ, লাইটৰ তাঁৰ, এইবিলাক চুব নালাগে। বৈদ্যুতিক চুইচ মানে হ'ল এই ধৰা কোনো এই লাইটৰ চুইচ, তাৰপিছত কম্পিউটাৰৰ চুইচ, এইবিলাক তিতা হাতেৰে চুব নালাগে। হাতটো ধুই ভালকৈ মুচি তাৰপিছত চুবা। এতিয়া হ'ল, শুদ্ধ উত্তৰটো বাছি উলিওৱা।
শুদ্ধ উত্তৰটো বাছি উলিয়াই, ইয়াত ভুলো আছে, তাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে। চিকিৎসকৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক প্ৰাথমিক চিকিৎসা বোলে। মানে চিকিৎসকৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক প্ৰাথমিক চিকিৎসা বোলে। খ নম্বৰটো হ'ল ওখৰা মুখৰা ঠাইত খেলিব লাগে আছে নালাগে আছে, তাৰমানে নালাগে। গ হ'ল আলিবাটত সদায় নিজৰ বাওঁহাতে খোজ কাঢ়িব লাগে। আলিবাট যাওঁতে সদায় নিজৰ বাওঁহাতে খোজ কাঢ়িব লাগে। তাৰপিছত ঘ নম্বৰ হ'ল জুইৰ কাষত বহিব নালাগে, মানে জুইৰ কাষত বহিব নালাগে। 4 নম্বৰ প্ৰশ্ন হ'ল স্বাস্থ্য ভালে ৰাখিবলৈ আমি কি কি কৰিব লাগে। স্বাস্থ্য মানে তুমি গাটো দেহাটো ভালে ৰাখিবলৈ আমি কি কি কৰিব লাগে। এতিয়া উত্তৰ হ'ল স্বাস্থ্য ভালে ৰাখিবলৈ কিছুমান স্বাস্থ্য ৰক্ষাৰ নীতি নিয়ম মানিব লাগে, যেনে ৰাতিপুৱা সোনকালে বিচনাৰ পৰা উঠিব লাগে, ৰাতিপুৱা দাঁত ব্ৰাছ কৰিব লাগে। তাৰপিছত হ'ল যোগাসন আৰু ব্যায়াম কৰিব লাগে, বিশুদ্ধ খোৱা পানী খাব লাগে আৰু সদায় চাবোনেৰে গা ধুব লাগে, প্ৰয়োজন অনুসৰি খোৱা আহাৰ খাব লাগে আৰু আহাৰ খোৱাৰ আগত চাবোনেৰে হাত ধুব লাগে। এতিয়া 5 নম্বৰ প্ৰশ্ন হ'ল প্ৰাথমিক চিকিৎসাৰ প্ৰয়োজনীয়তা, মানে প্ৰাথমিক চিকিৎসাৰ কিয় প্ৰয়োজন আছে। উত্তৰ হ'ল প্ৰাথমিক চিকিৎসাৰে আমি শৰীৰৰ আঘাত পোৱা ঠাইত চিকিৎসা কৰিব পাৰোঁ। ইয়াৰ উপৰি গুৰুতৰ দুৰ্ঘটনা ঘটাৰ সময়ত চিকিৎসা কেন্দ্ৰ গৈ পোৱাৰ আগৰ সময়খিনিত স্বাস্থ্যৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে দুৰ্ঘটনাগ্ৰস্ত লোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে। প্ৰাথমিক চিকিৎসাৰ পাছতে চিকিৎসকৰ ওচৰলৈ যাব লাগে।